বালি পকা ধানৰ মাজে মাজে সৰু সৰু বালি ঐ সৰু সৰু বালি এয়া দেখিছে লাহে লাহে ওলাইছে আৰু আমাক ধাননি পথাৰ আমি মানে চাব হাই গাইজ আপোনালোকক সকলোকে পুনৰবাৰ টু চিষ্টাৰ এম জে ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু। আপোনালোকক সকলোকে কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো ভালে কুশলে পাৰ হোৱাৰ লগতে যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। আজি এনে ঘৰত সৰু সুৰাকৈ কাতি বিহু বুলি তুলসী তলত শৰাই এখন আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকক দেখাম বাৰু। আৰু কাতি বিহু যিহেতু তুলসী তলত চাকি দিয়া হয় আৰু পথাৰতো চাকি দিয়া হয়। পথাৰখন আমাৰ দেখাম বাৰু। পথাৰত এই গতিকে চাকি দিয়া হয় যাতে পোক পতংগবোৰ আহি ধাননি পথাৰ বিনষ্ট কৰিব নোৱাৰে, সেইবাবে চাকি দিয়া হয়। আপোনালোকক দেখাম মই আমাৰ পথাৰখনলৈ লৈ যাম আপোনালোককো। তেন্তে আগলৈ ভিডিঅ'টো চাই থাকিব। আমাৰ ঘৰত তুলসী পুলি ৰোৱা হৈ গ'ল। এতিয়া গোবৰ আৰু মাটি দি মুচিব লাগিব, তেতিয়া ভাল হ'ব দেখিব। এইফালে ৰোৱা হৈ গ'ল আমাৰ কামিয়াল মানুহ। এইফালে ভালদৰে ভালকৈ মুচি কাচি চাকি জ্বলাব লাগিব। কাতি বিহু বুলি ঘৰত গাহৰি মাংস অলপ অনা হৈছে। এইফালে দেউতাই গাহৰি মাংস কাটি আছে। ঘৰৰ ওচৰতে কাটিছিল গাহৰি। এনেই বিহু বুলি ক'লে মাংস অনা হয়। এইফালে কাটি হৈ গ'ল, লাহেকৈ বনাম। আপোনালোককো দেখাম কেনেকৈনো বনাওঁ। এইফালে কাটি হৈ গ'ল, খন্তেক পিছতে ইয়াৰ ভোজন হ'ব আৰু। এইফালে মাংস উতলি আছে, লাহে লাহে হৈছেগৈ আৰু বেছি টাইম নাই হ'বলৈ। আপোনালোকক নেদেখালোঁ যিহেতু চিম্পুলকৈ বনোৱা হৈছে, সেই গতিকে কিনো দেখাম, নেদেখালোঁ। এয়া হৈ আছে, অলপ পিছতকৈ খোৱা হ'ব। মাংস বুলি ক'লে এনেই ভোজটো অলপ সোনকালে লাগে, সেই গতিকে খাম আৰু অলপ পিছতকৈ। আৰু আগলৈ চাই যাব ভিডিঅ'টো। এইফালে নচলে। এয়া ঠিক আছে, তেন্তে আগলৈ ভিডিঅ'টো চাই যাব। এয়া মায়ে ভাগ বিতৰণি কৰিছে, কালে বেছি গৈছে কালে কম গৈছে। পলাখন আনি জুখি ল'ব লাগিব, হিচাপ কৰোঁতে ভালকৈ চাই লওঁ। কালে বেছি গৈছে কালে কম গৈছে, ভাগ বিতৰণিটো ভাল হ'ব লাগিব। ইচ চামুচ থ'বলৈ জেগা পোৱা নাই, ক'ত থ'ম নিচিনা লাগি হৈছে। যোৱাকালি হোষ্টেলৰ পৰা আহিছে, তাৰ জণ্ডিছ হৈছে। সেইফালে যোৱাবলৈ আহিছিলে। এয়া আইচক্ৰীম খাইছে। ইয়াৰ বোলে পেট গৰম হৈ আছে, গতিকে ঠাণ্ডা কৰিবলৈ আইচক্ৰীম খাইছে। ঠাণ্ডা কৰিবলৈ আইচক্ৰীম খাইছে নে কেলে খাইছে ইয়ে জানে আৰু। এয়া ভাইটি হাই গ'লে। হাই মণি, কি কৰিছ? কি হ'ল বোলে ভৰিত? কি হ'ল ভৰিত? হা আমাৰ ঘৰত পৰিলি? ক'ত পৰিলি? ইমান মিছা ক'ব পাৰিছ? ৰাতিপুৱা তহঁতৰ ঘৰতে আছিলেচোন, তেতিয়া আহি পেলাই দেখুৱাইছে ঘৰত। ক'ত পৰিলি? সোণমূৰি লগত বোলে আকৌ গাহৰি মাংস আনিব গৈছিলে বোলে। ওচৰত খালে বোলে শিলগুটিৰ দোকান। অঁ, তই আৰু উৎপাত কৰিবি। অঁ, তই তুলসী পুলি নোৰোৱ নেকি? কোনে? কি হৈছে দেখাই দে, চাওঁ। ক'ত দুখ পালি চাওঁ। এইটো আঙুলিত কি হ'ল? এইটো বগা বগা এজোপা ফুলগছ দেখাম বুলি ভাবিছোঁ। এই ফুলগছজোপা চাওকচোন, এইজোপা পিংক আৰু হোৱাইট কালাৰ, দুটা কালাৰ ফুলে। এয়া দেখিছে, পিংক আৰু হোৱাইট, খুব ভাল লাগে। এতিয়া লাহে লাহে গধূলি হৈ আহিছে। এতিয়া পথাৰত গৈ চাকি দিব হ'ল, যাম মাৰ লগত চাকি দিবলৈ। আৰু অলপ পিছত টাইমত তুলসী তলতো চাকি দিব লাগিব। পথাৰত চাকি দিব ওলালোঁ, মা মই গৈছোঁ।
এতিয়া অলপ দূৰ আছে, আপোনালোকক দেখাম বাৰু। বাগানৰ মাজে মাজে এইফালে চাৰিওফালে বাগান, এইফালে পথাৰ, এইফালেও বাগান। এয়া পামগৈ এতিয়া। দেখিছেনে? সোণালী ধান নিচালে চকুৰোৱা, কোনে দি দিছে শুন যাবা হা? দেখি ভালে লাগি যায় তোমাৰ হাঁহিতি মাজে ধুনীয়া। এয়া পথাৰ, সোণালী পথাৰ। চেণ্ডেল ইয়াত থৈ যাওঁ নেকি? এয়া দেখিছে পথাৰৰ মাজে মাজে সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু বালি, ঐ সৰু সৰু বালি। এয়া দেখিছে লাহে লাহে ওলাইছে আৰু। আমাতকৈ ওখ ধাননি পথাৰ, আমি ইমানেই মানে চাপ। চাৰিওফালে এবাৰ চাই লওক, কিমান সুন্দৰ দৃশ্য। এতিয়া চাকি দিব, চাকি জ্বলাবৰ বাবে তৈয়াৰ চলি আছে। সেই ক'ৰবাত ক'ৰবাত চাকি জ্বলিলে, আমাৰ পৰা ইয়াত অলপ দূৰ আছে, ভালদৰে দেখি নাপায়। এয়া মা, বহুত ওখ ওখ ধান। দে মই ধৰি দিছোঁ। এয়া চাকি দিয়া হৈ গ'ল, এতিয়া বাগানতো দিব যাব লাগিব। এতিয়া যাওঁগৈ, ইমান বোকা এইফালে। এতিয়া আপোনালোকৰ ঘৰ পাই লগ পাই আছোঁ আকৌ, বলক। বাগান এইফালে দেখিছে, হওকণ আমাৰ চাকি আমি এতিয়া দি থৈ আহিছোঁ। এইফালে এয়া দেখিলে আমাৰ বাগানৰ মাজে মাজে। মোক দম না। তাৰ পৰা আহি ঘৰৰ বাবে চাকি সজাই থোৱা হৈছে। এতিয়া চাকি দিমগৈ আৰু। মায়ে ক'ৰবাত ক'ৰবাত দিলে, এইকেইখন ঘৰৰ বাবে এতিয়া দিমগৈ। চাই থাকক আগলৈ। মায়ে ভঁৰালত চাকি দিছে, ঘৰত সৰু সুৰাকৈ ভঁৰাল এটা আছে। মায়ে ভালদৰে চাফ চিকুণ কৰি এইফালে চাকি দি আছে। নিজ ভকতৰ হৈছ বজু হেন দেৱ যদুপতি, যাৰ নাম কৃষ্ণ নাম, নামে ভৱ হিন্দুস্তৰী, পাৱে পৰ্বত ৰাম তজু পাৱে কৰো প্ৰণাম। ফচক যে অকণ প্ৰসাদ কমকৈ দিবি দেই, বৈ খেলি মেলি কৈছে, ভিডিঅ'ত চব দেখি পাইছে। ফচক অকণমান কমকৈ দিবি। খোৱাত বিজি ফচক, এইকেইটা অকল কাজে লাগিছেগৈ ইমানে মানে ৰাহি নিমিলে তেহেঁতৰ। কেলৈ ওচৰত ভৰ তহঁতে সকামতো তত নাই সিহঁতক কাজিয়া। কা ইমান আৱাজ কচৰ কচৰ মাৰিছে, কুঁহিয়াত একদম পুৰা দাঁত চাফা কৰি দিছোঁ চাঞ্চতে। কি ফচ? ফচটো
ফজৰ তোক মাতি আছে এয়া ফজৰ তোক মাতি আছে এইটো এটা কাতি বিহু উপলক্ষে আমাৰ ঘৰত এবাৰ সাংস্কৃতিক সন্ধ্যা উপস্থাপন কৰা হৈছে এবাৰ তন্ময় গগৈ ডান্স এটা দিব তন্ময় বোলে ডান্স দিয়া নমস্কাৰ কৰ নমস্কাৰ কৈ দিয়া জানমণি তোমাৰ বাবে নাচিবি নেকি এয়া আমাৰ তন্ময় গগৈ বাবে এতিয়া চাকি বাতি জ্বলোৱা হৈ গ'ল আজি ভাবিছোঁ ৰুটি খাওঁ এতিয়া ৰুটি বনাম মাংস আৰু ৰুটি খাম তেন্তে ৰুটি বনাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এয়া আমাৰ ভণ্টিকেইজনীয়ে ৰুটি খাওঁ বুলি ক'লে এয়া ৰুটি বনোৱাত ব্যস্ত এইফালে আমাৰ পুষ্টি ভাত খাই আছে পাইছে মচলা এতিয়া ৰুটি বনোৱা এইফালে মই বনাই আছোঁ সিহঁতি বেলি আছে কেনেকুৱা লাগিছে গৰমৰ ৰুটি বনাই খাবলৈ পাৰিম যদি বনাব পাৰিব ঘামি চাগল মাংস ৰুটি এইফালে আলু চব্জি বনালোঁ অলপ পিছতকৈ খাম আৰু আজি বিহু বুলি এইফালে ঘৰতে সাজ বনোৱা আছিলে এতিয়া চবে খাব লৈছে ব'লকচোন দেখাওঁ কোন কোন আছে আমাৰ ঘৰত আজি আলহী আছে এতিয়া দেখাওঁ ব'লক ঘুটুনি মাৰি আছে আৰু এইফালে আমাৰ বৌ হয় বেকগ্ৰাউণ্ড আপোনালোকে মাইণ্ড নকৰিব বেকগ্ৰাউণ্ডটো বহুত বেয়া হৈ আছে ঘৰটো এইফালে বনোৱা হৈ থকা হৈছে সেইকাৰণে বস্তুবোৰ য'তে ত'তে আছে এইফালে গাহৰি মাংস এইফালে সাজ গাখীৰ নিচিনা দেখিছে কিন্তু সাজে হয় খাবলৈ বহুত টেষ্টি তেন্তে আমি খাই লওঁ অলপ পিছত আকৌ লগ পাই আছোঁ বেকগ্ৰাউণ্ড দেখাব নোৱাৰি বহুত লেতেৰা হৈ আছে য'ত ত'ত বস্তুবোৰ হৈ আছে ভালকৈ চিজি লগা নাই খোৱা বোৱা মেলা সকলোবোৰ হৈ গ'ল কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ ঘৰত আলহী থকাৰ বাবে দেখুওৱা নহ'ল ইমান ভালদৰে এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ এতিয়া শু বুলি ভাবিছোঁ ভিডিঅ'টি তেন্তে ইয়াতে সমাপ্ত কৰোঁ আপোনালোকৰ আজি বিহু দিনটিত কেনেকৈ পাৰ কৰিলে জনাবচোন আজি আমাৰ ভালে গ'ল দিনটি তেন্তে ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰোঁ যদিও ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু